নগাঁও টাউন তেলিয়া গাঁৱত নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গ্ৰীষ্মকালীন ভাওনা প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি। নগাঁৱৰ নক্ষত্ৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গুৰুজনৰ অংকীয়া ভাওনা প্ৰশিক্ষণ কৰ্মশালাৰ আজি সোমবাৰে সামৰণি পৰে। পোনপ্ৰথমবাৰৰ বাবে নগাঁও টাউন তেলিয়া গাঁও কলিতা সমাজৰ নামঘৰত 10 দিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনত গাঁৱৰ শিশুসকলে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বীৰেন বৰা। ভাষণ প্ৰসংগত বীৰেন বৰাই তেওঁৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি শিশুসকলক কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। লগতে অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ প্ৰাঞ্জল গৌতম, নগাঁও কবি লেখক প্ৰিয়াংশু শৰ্মা, উদীয়মান সমাজ সাংস্কৃতিক কৰ্মী যুৱক পাৰ্থপ্ৰতিম মহন্তৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। বলতে আজি তোমালোক ইয়ালৈ আহিছা আৰু সেইকাৰণে মই পুনৰবাৰ কৈছোঁ যে সেইসকল অভিভাৱকক ধন্যবাদ এইকাৰণে জনাইছোঁ যে তোমালোকৰ পঢ়া শুনাৰ মাজতে হোমৱৰ্কৰ মাজেৰে আৰু অলপ সময় তোমালোকক ইয়াত এই নামঘৰত একগোট হ'বৰ কাৰণে বা ভাওনা শিকিবৰ কাৰণে তোমালোকক পঠাইছে। ইয়াত বিভিন্নজন আছে, বিভিন্ন স্থানৰ পৰা আহিছে, তেওঁলোকে নিজৰ কথা ক'ব, কিন্তু আমি যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত আৰু আমি নিজে গাঁৱৰ পৰা আহি আজি আমি এইকণ সুবিধা পাইছোঁ আপোনালোকৰ আগত কোৱা যে গাঁৱৰ সেই পৰিৱেশটো মই কৈছোঁ যেতিয়া আমি বৰ্তমান শিশু আছিলোঁ তেতিয়া আমাক প্ৰশিক্ষণ দি নামঘৰত ভাওনা শিকোৱা হোৱা নাছিলে। যেতিয়া নাটখনত এজন সৰু শিশুৰ চৰিত্ৰত অভিনয় কৰিবলৈ ল'ৰা লাগে তেতিয়া গাঁওখনৰ কোনোবা এজন কোৱা হৈছিলে যে ইয়াৰ ল'ৰাটোৱে বা এই ল'ৰাটোৱে আমাৰ ভাওনা কৰিব আৰু ডাঙৰকেইটাই যেনেকৈ কৰিছিলে সেয়া দেখি পেলাই সেই ভাওনা শিকা হৈছিলে। কিন্তু এই ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হোৱা নাছিলে। নক্ষত্ৰ যি সাংস্কৃতিক গোষ্ঠী আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভক্তপ্ৰাণ ৰাইজ আৰু মোৰ ভাতৃপ্ৰতিম উৎপল কলিতা সাংস্কৃতিবান যুৱক, মোক এই ঐতিহ্যমণ্ডিত এই নামঘৰলৈ আমন্ত্ৰণ কৰি এনেদৰে সম্বৰ্ধনা জনোৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কিছুসংখ্যক অসমীয়াই আমাৰ কৃষ্টি সংস্কৃতি কলাৰ প্ৰকাশন্ন হোৱাৰ বিপৰীতে এচাম আমাৰ অসমীয়া সাংস্কৃতিবান লোকে আমাৰ এই অসমীয়া সংস্কৃতিক, অসমীয়া জাতিক কৃষ্টি সংস্কৃতিক ধৰি ৰখাৰ এক অপ্ৰাণ প্ৰচেষ্টা হাতত লৈছে আৰু আজি তাৰে ৰূপ আমাৰ টাউন তেলিয়া গাঁৱৰ এই ভাওনা কৰ্মশালা। আমি বেলেগৰ সংস্কৃতিত গোৱাত আমাৰ কোনো আপত্তি নাই, কিন্তু নিজৰ ভাষাডাল আমি হেৰুৱালে নহ'ব। আমি বৰুৱা, শইকীয়া, হাজৰিকা এইখিনিয়ে যে অকল নামঘৰলৈ আহিব তেনেকুৱা কথা নহয়, কাৰণ অসমীয়া জাতি কোনো ধৰ্মৰ প্ৰতি প্ৰতিষ্ঠিত নহয়। সমন্বয়েৰে গঢ়া আমি এক গৌৰৱী অসমীয়া। ভূপেন হাজৰিকাদেৱে কৈছিল গীতৰ মাধ্যমেৰে যে কোনোবা দূৰণিৰ পৰা আহি মাটিক মাতৃ বোলা পুথিভঁৰালত দিয়া হ'ল নতুন ৰূপৰ অসমীয়া, আমি সেইভাৱে থাকিলে